নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই দুটা যমজ সন্তানৰ মাতৃ হোৱা কথাটো হয়তো আপোনালোকে নিশ্চয় গম পায়। কিন্তু বৰ্তমান তিনিটা সন্তানৰ মাতৃ হৈ বিতৰ্কৰ মাজত সোমাই পৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। কিয়নো চৰকাৰে দুটাতকৈ অধিক সন্তান হ'লে চৰকাৰী কোনো সুবিধা নাপাব বুলি কৈছিল। আৰু যিহেতু গায়ত্ৰী মহন্তৰ স্বামী পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী সাংসদ, সেয়েহে বহুতে এতিয়া গায়ত্ৰী মহন্তৰ স্বামীয়ে চৰকাৰৰ সা সুবিধাবোৰ পাবনে বুলি সামাজিক মাধ্যমত সমালোচনা কৰা দেখা গৈছে। বন্ধুসকল, এই সম্পৰ্কে আপোনালোকৰ মতামত কি? এতিয়া বাৰু গায়ত্ৰী মহন্তৰ স্বামী সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই চৰকাৰৰ সা সুবিধাবোৰ পোৱা উচিত নে? আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।